ইমান ৰ'দত কোৰ মাৰি আছ যে? ব'ল নহ'লে অলপ চাহতে বহি ল'বি। ঠিক আছে ব'ল। ঐ শুনিছ? কিমান আৰু খেতিতে লাগি থাকিবি? চহৰত গৈ কিবা কাম এটা চা। তাকেহেও আজিকালি চাকৰি এটা পাবলৈও বহুত টান। অৱশ্যে যদি এবাৰ চাকৰি বা বিজনেছ এটা কৰিব নোৱাৰোঁ তোৰ আকৌ বাপেৰেগেলা দি দিব নহয় বেলেগলৈ। ঐ পাগল, যি টি কথা কৈ নাথাকিবি আকৌ, চৰ মাৰি দিম। মই অকল তোলৈকে যাম। হ'ব নকওঁ, কিন্তু তই মোক এৰি নাযাবি আকৌ। নহ'লে যে পাগল পাগল কৰি থাকোঁ ধেমালি, এদিন সঁচাই ক'ব লাগিব। তোৰ মুখত যে আৰু এইবোৰ আৰু ন? হ'ব এতিয়া কাজিয়া কৰি থাকিবি নে মোক পেনিক গ্লাছ দিবি? দিছোঁ। ল। ঐ পেনিক গ্লাছ খুৱাই দিবি নি? আইঅ, তই মানে এতিয়া পানী গিলাচো খাব নোৱাৰা হ'লি। তো মোৰ আগতো তই মোক পানী খুৱাই দিব লাগিব। তই আকৌ ক'লি ন? তোক আজি ৰ। ঐ ল'ৰা, অঁ ইমান মন মাৰি বহি আছ যে? তাকেহেও কিনো কবি, খেতি বাতি কৰিওচোন একো এটা কৰিব পৰা নাই। তই যে এদিন চহৰ যাম বুলি কৈছিলি, যাওঁ ব'ল নহ'লে। তোকতো মই কৈয়ে আছো ন, তোৰজনীয়ে নিদিয়ে বুলিহে। এই তাই নিদিয়াকৈ নাথাকে, যাওঁ ব'ল। সেইবোৰ বাদ দে, সৌ আছা কোন আহি আছে। বাহ, পূৰ্ণিমাক আজি বৰ ধুনীয়া লাগিছে দেই। পিছে মোৰজনীৰ কথা নকওঁৱে বাৰু। ঐ ল'ৰা, জোকাই নলবি দেই। ঐ, তোক জোকাইছো নেকি? মৰমতে কৈছো। তোক এইখিনিৰ পৰা আঁতৰ কৈছো নহয়, আঁতৰ। ক'ত গৈছে বহ? ক'তো নাই যোৱা, ক। ঐ, কালিৰ পৰা যে তোক ইমান ফোন কৰি আছো, কি ফোনটো অফ কৈ আছে? এই অফ নহয়, কালি ফোনটো পানীত পৰি বেয়া হৈ থাকিলে। তোৰনো কি আৰু, ফোন নকৰিবলৈ বাহানাহে লাগে। ঐ, ক'ত যাৱ? এই মিছা কথা নাই কোৱা, সঁচাকৈ কৈছোঁ। হ'ব জনা আছে আজিলৈকে কিমান সঁচা কথা ক'লি। কাইলৈৰ পৰা নেদেখ আৰু। কিয়? লগৰটোৰ লগত অথনি পাতি আছিলোঁ মানে চহৰ যোৱাৰ কথা। ঐ জান, ৰ'বা আকৌ ক'ত যোৱা? আৰে, মোৰ পাছে পাছে কিয় আহিছ? আৰে, আমাকো প্ৰাইভেচি বোলা বস্তু এটা লাগে ন। কিহৰ প্ৰাইভেচি অ'? প্ৰাইভেচি মানে অসমীয়াত ব্যক্তিগত, আৰু ব্যক্তিগত মানে তুমি আৰু মই। হ'ব অথৰ তোৰ প্ৰাইভেচি। আৰে কাইলৈ যাবিয়ে মানে? যাব লাগিব। ময়ে যাবলৈ ক'লোঁ, এতিয়া মোৰে বেয়া লাগিছে। নাযাবি নহ'লে? নগ'লে নহ'ব নহয়, মই এতিয়া অভি ক'লোৱে যাম বুলি। মোতকৈ মানে এতিয়া লগৰটোহে ডাঙৰ হ'ল, যা ক'লে যাওঁ। আৰে ঐ ছোৱালী, কেলৈ কান্দিছোনো? মই অকল তোকেই ভাল পাওঁ। কিমান বেয়া লাগিছে মইহে জানো, কিন্তু তাত গৈ মোক পাহৰি নাযাবি। হ'ব, নাপাহৰোঁ। হ'ব, নাকান্দিবি। ভালকৈ যাবি। হ'ব দে। যাবলৈ ওলালেই নি? ওলালোঁ, এই 11টা বজাত ট্ৰেইন আছে। এইখন ল, তোৰ বাবে বৈছিলোঁ। ভাবিছিলোঁ বিহুত দিম, কিন্তু বিহুতচোন তই নাথাকোৱে। হ'ব দে, ভালকৈ থাকিবি। আমি যাওঁ এতিয়া। আমিও যাম। কি? কি হ'ল, আচৰিত হৈছ যে? আমি আগবঢ়াবলৈহে যাম। মই আকৌ বোলো তহঁত দুজনী আমাৰ লগত টাউনলৈকে ওলালি নেকি একেবাৰে। আমাৰ কিবা কাম বন নাই নেকি তহঁতৰ লগত যাবলৈ? তেনেকুৱা কথা নকবি আকৌ ছোৱালী, 10 ৰুমত টাউনলৈ যাব ওলাইছো, কিবা এটা কৰিহে আহিম, চাই ল'বি। আৰে তহঁত দুটা এতিয়া কি কাজিয়া কৰি থাকিবি নি? আৰু তহঁতি আমাৰ লগত যাব নালাগে। অভি, যাওঁ ব'ল। ঐ ব'ল।
মোকো কোনোবাই এনেকৈ মৰম কৰা হ'লে পায়। কি হ'ল কি লাগে তোক নাই একো নাই। ঐ তহঁত দুটাৰ চেণ্টি ফালি হ'ল যদি ব'ল মই যাওঁ। হ'ব দে, ভালকৈ থাকিবি। সোনকালে আহিবি ঐ তোক কথা এটা কওঁ, তই বেয়া পাবি নেকি? তোকনো কিয় বেয়া পাম, ক। যদি আমি ঘূৰি অহালৈ পূৰ্ণিমাক কাৰোবালৈ বিয়া দি দিয়ে তেতিয়া তই কি কৰিবি? সেই তাই তেনেকুৱা নকৰে অ'। ঐ কলিযুগৰ ছোৱালী, বিশ্বাস কৰিব নোৱাৰি। মই কিন্তু এই ছোৱালীটোৱালী বিশ্বাস নকৰোঁ দেই। লাগিলে এডাল সাপ পুহিম বুজিছ, কিন্তু এই ছোৱালী নোপুহোঁ, মানে বিয়া নাপাতো। ছোৱালী বিশ্বাস নকৰৰ কাৰণেহে পূজাৰ পিছত লাগি থাক। সেই তাইনো মোক ক'ত ভাল পায়? দেখা নাই কিমান খং? মোৰজনী এডাল সাপহে, দেখা নাই কেনেকৈ ফেট তুলি থাকে। হ'ব ব'ল এতিয়া, ট্ৰেইন নাপাম নহ'লে। মাহী 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 অঁ ক। কি হ'ল মাহী, মন মাৰি আছা যে? একো নাই হোৱা অ'। কি হ'ল ক? কি হ'ল, তুমি জোনদাৰ লগত কিবা লাগিলা নি? এইবোৰ কথাটো কোনে ক'লে? মই নাজানো বুলি ভাবিছা নি? মই চব জানো। ইমান সৰুতে এইবোৰ কোনে শিকায় হা? মই এতিয়া সৰু হৈ থকা নাই নহয়, মই এতিয়া ডাঙৰ হ'লো। বৰ জানো এইবোৰ কথা। এৰি দিয়াচোন, এৰি দিয়া। ঐ আমি তাত যেনেকৈ টকা উপাৰ্জন কৰিম বুলি ভাবিছিলোঁ তেনেকৈচোন কৰিবই নোৱাৰিলোঁ। সেইকাৰণেতো ঘূৰি অহা সিদ্ধান্ত ল'লোঁ। তাত আমাৰ নিচিনা ল'ৰাবোৰে কেতিয়াও চলিব নোৱাৰে। তই ঠিকেই কৈছ, কিন্তু তই পূৰ্ণিমাক কথাবোৰ কেনেকৈ কবি? ক'বতো লাগিবই। তাইও চাগে মোৰ বাবে কিমান আশাৰে বাট চাই আছিল, কিন্তু মই তাইৰ বিচৰাৰ দৰে একোৱেই কৰিব নোৱাৰিলোঁ। হ'ব দেও, তোৰ চাকৰি নহ'লেও তই তাইক সুখত ৰাখিব পাৰিবি। সেয়া জানো সম্ভৱ? তাইক জানো মোৰ নিচিনা এটা বেকাৰ ল'ৰালৈ বিয়া দিব? আৰে তই এনেই চিন্তা কৰি আছ। এতিয়াৰ পৰা ঘৰৰ খেতিতে ধৰ, টকা উপাৰ্জনো কৰিব পাৰিবি, বিন্দাছ। তই কোৱাৰ দৰে কথাবোৰ ইমান সহজ নহয় অ'। মোৰ ভয় হয় জান, তাইক দিয়া প্ৰতিশ্ৰুতি আৰু বিশ্বাসবোৰ শেষ হৈ যাব বুলি। বুজিছোঁ, কিন্তু তই যি কৰ সোনকালে কৰিব লাগিব, নহ'লে কি? কালি মই পূৰ্ণিমাৰ ঘৰলৈ গৈছিলোঁ। তাতেই মই দেউতাকৰ মুখত পূৰ্ণিমাৰ বিয়াৰ কথা শুনিলোঁ। ল'ৰাটোৱে হেনো ক'ৰবাৰ স্কুল এখনত মাষ্টৰ কৰে। পিছে তই একেবাৰে চিন্তা নকৰিবি, তাই এনেও তালৈ নাযায়। সেইটো কথা নহয় অ'। মই জানো তাই মোক ভাল পায় বুলি, কিন্তু ঘৰত জানো তাই দেউতাকৰ কথা পেলাব পাৰিব? আজিকালিতো টকাই সকলো। হ'ব দে, তই এতিয়া চিন্তা কৰি থাকিব নালাগে। তাই আহিলে কথাবোৰ আলোচনা কৰি ল'বি। মই এতিয়া যাওঁ, গৰুজনী আনিব লাগে। ঐ চাহ আনিছোঁ, খাবি আ। অঁ কৈছোঁ ৰ। দে। ঐ তই অহাৰ পৰা একো এটা কোৱা নাই কিয়? এনেকৈ মনে মনে থাকিবি নি?
তোক এতিয়া মই কেনেকৈ বুজাওঁ যে তই বিচৰা ধৰণে মই একোৱেই কৰিব নোৱাৰিলোঁ বুলি। ঐ কি হ'ল? নাই অ', মই ভাবিছিলোঁ চহৰত গৈ টকা উপাৰ্জন কৰিম, কিন্তু চহৰখন আমাৰ নিচিনা নপঢ়া নুশুনা ল'ৰাৰ কাৰণে নহয়। হ'ব, তই চেষ্টা কৰিছিল নহয়। তোক মই বেয়া পোৱা নাই, আৰু এইবোৰ ভাবি তই চিন্তা কৰি থাকিব নালাগে। মই তোলৈকে যাম। তই বুজা নাই অ', আজিকালি টকা পইচা নহ'লে একোৱেই সম্ভৱ নহয়। মোক সেইবোৰ নালাগে নহয়, আৰু টকাই সুখ দিব বুলি তোক কোনে ক'লে? টকাই মানুহক সুখ নিদিয়ে, কিন্তু আজিকালি প্ৰতিটো সুখৰ মাজতে টকা থাকে। আৰু তই মোক এতিয়াহে ভাল পাওঁ বুলি কৈছ, যেতিয়া আমি বিয়া পাতিম আৰু তোক সুখত ৰাখিব নোৱাৰিম, সেইদিনা এই ভাল পাবৰ কেনেকৈ শেষ হৈ যাব তই গমেই নাপাবি। ঐ পাগল, এইবোৰ কি ক'বলৈ আহিছ? মই তোক কেনেকৈ পাহৰিম? তই মোক পাহৰিবই লাগিব পূৰ্ণিমা, কাৰণ এইটো কথা মই ভালকৈ জানো, তোক ঘৰত মোলৈ কেতিয়াও নিদিয়ে বুলি। সেইকাৰণে কৈছোঁ, তই মোক পাহৰি যা। আমি দুয়োটাই মিলি কিবা কৰিম লাগিলে, কিন্তু মই তোক পাহৰিব নোৱাৰোঁ। এতিয়া আৰু সেইবোৰ ভবাৰ সময় নাই অ', আৰু তই চিন্তা নকৰিবি, তোক ঘৰৰ পৰা ভাল ল'ৰাই চাই দিব। ধনী ল'ৰা চালেই কি ভাল হ'ব পাৰে নি? মোক যদি অত্যাচাৰ কৰে তোৰ কি ভাল লাগিব? বেয়া লাগিলেও উপায় নাই। আৰু কালি অভিমুখে শুনিছোঁ তোক বোলে এই বছৰতে বেয়া দিব। ঘৰত ক'লে বুলি মই যাম নি? মই মনে মনে তোলৈকে গুচি আহিম, হ'লেও মই বেলেগ ল'ৰালৈ নাযাওঁ। ধেমালি নকৰোঁ ছোৱালী, হ'ব মই এতিয়া যাওঁ, মোৰ ঘৰত আৰু কাম ঐ আছে। জোন ৰচোন। চাওঁ এৰি দে। ঐ ৰচোন। মায়াৰে নি